কোনো কথা নাই আপুনি অশোক সিংহল মাননীয় ডাঙৰীয়া ছাৰ আপুনি আউট মানে নাই আৰু 2026 ইলেকশ্যনত আপোনাক বিদায় দিম বিদায় শোণিতপুৰ জিলা 71 নং ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ মাননীয় অশোক সিংহল ডাঙৰীয়া আপুনিতো পুৰা সাইলেন্টলি চুপচাপ মুখত তলা লগাই পেলাই বহি আছা ঘৰত আৰামছে ঘুমাই আছে হা হয় না নহয় আপুনি যে ভাবি আছে যে 6 জনগোষ্ঠীক এসটি কেনেকৈ দিবা পাৰিম এইটো হি চিন্তা চৰ্চা কৰি আছে নহয় জানো কিন্তু এইটো কিতেও আমাৰ এসটি বিলাক বা ট্ৰাইবেল সকলে বড়ো সকলে কিতেও আপোনাৰ সপোনটো পুৰা হ'ব নিদিওঁ আৰু এটা কথা আমাৰ অশোক সিংহল ডাঙৰীয়া মাননীয় হা 71 নং ঢেকিয়াজুলিৰ বিধানসভা সমষ্টিৰ আপুনি এজন এমএলএ হৈ পেলাই গুৱাহাটীত এজন মন্ত্ৰী হৈ পেলাই আপুনি আৰামত নাকত মিঠাতেল লগাই পেলাই ঘুমাই আছে নহয় জানো একতো কথা কোৱা নাই আপুনি হেই ক'ত গেল আপোনাৰ বড়ো সকলক মৰম কৰা আপুনি বড়ো জাতিৰ আমাৰ বাথৌ ধৰ্মক লৈ পেলাই যে হিজৌ গছ এটা লগাই থোৱা আপোনাৰ চোতালত ক'ত গেল এতিয়া বড়োৰ ওপৰত মৰম কৰাটো হা এসটি সকলৰ ওপৰত ট্ৰাইবেল সকলৰ ওপৰত মৰম কৰা আপুনি এতিয়া ক'ত গেল মাৰৱাৰী এজন হয় আপুনি এটা মাৰৱালী মানুহ হা হিজৌ গছ লগাব পাৰে নেকি হিজৌ গছ লগাব পাৰে নেকি কওকচোন আপুনি বাথৌ মানুহ হ'ম বুলি ক'লে হ'ব পাৰিব নেকি আপুনি বাথৌ হৈ জন্ম ল'ব লাগিব গম পাইছে না তেতিয়া আপুনি বাথৌ মানুহ বা বড়ো মানুহ হ'ব পাৰিব এনে আপুনি মাৰৱাৰী মানুহ হৈ পেলাই হিজৌ গছ যে লগাই পেলাই মিছলীয়া একেবাৰে মিছামিছি ইলেকশ্যন সময়ত হিজৌ গছটো পূজা কৰে যেতিয়া ইলেকশ্যন ভাঙি যায় হিজৌ গছ ওচৰত দুনিয়াবোৰত মানে ঘাস ওলাই থাকে হা চাফাই নকৰে যেতিয়া ইলেকশ্যন ওচৰত আহিব না তেতিয়া মানে পুৰা হিজৌ গছ ওচৰত চাফা কৰিব মানে জংঘল বুন চুন এগলা চাফা কৰিব এতিয়া যে আমাৰ যিটো নাকি ট্ৰাইবেল সকলে বা এসটি 6 জনগোষ্ঠীক যে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিটিসি চৰকাৰে যে এসটিটো দিবলৈ যে আছে 6 জনগোষ্ঠীক কিন্তু আপুনি কি কথা কৈছে একোই কথা কোৱা নাই দেখোন এটাও কথা বড়োৰ হয় বা ট্ৰাইবেলৰ হয় বা এসটিৰ হৈ পেলাই এটাও কথা নকলে কিয় চুপচাপ কিয় বহি আছে আপুনি এটা কথা মনত ৰাখিবা মাননীয় অশোক সিংহল ডাঙৰীয়া আমাৰ এমএলএ আমাৰ সমষ্টিৰ হা আহি থকা 2026 চনৰ ইলেকশ্যনত আপুনি আউট এইটো সিদ্ধা কথা 100% কোনো কথা নাই আপুনি অশোক সিংহল মাননীয় ডাঙৰীয়া ছাৰ আপুনি আউট মানে নাই আৰু 2026 ইলেকশ্যনত আপোনাক বিদায় দিম বিদায় গম পাইছে না আপুনি এফালেও নহ'ব চবফালে আউট হ'ব বাই